নমস্কাৰ সকলোকে। আজি মই ঘৰতে খুব সহজে আৰু জুতি লগাকৈ ৰান্ধিব পৰা এটি মাংস ৰেচিপিৰে মোৰ ইউটিউব চেনেল মীনাক্ষী ষ্টৰিজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰেচিপিটোৰ বাবে মই লৈছোঁ 1 কিলো ব্ৰইলাৰ চিকেন, 3টা ডাঙৰ সাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, তেজপাত, কেঁচা জলকীয়া, প্ৰয়োজন অনুসৰি আদা নহৰু থেতেলি লৈছোঁ, 4টা ডাঙৰ বিলাহী মিহিকৈ কাটি লৈছোঁ আৰু মছলাৰ ভিতৰত লৈছোঁ নিমখ, হালধি, কেইটামান ইলাচি, অকণমান ডালচেনি, গৰম মছলা, জালুকৰ গুড়ি, জলকীয়াৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু মই অকণমান চেনি লৈছোঁ দেই। আৰু এয়া হৈছে জিৰা গুড়ি। আৰু ৰেচিপিটোৰ বাবে মোক প্ৰয়োজন হ'ব দৈ, আৰু এয়া মই ঘৰতে বনাই লোৱা দৈ। আহকচোন বলক মই ৰেচিপিটো আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ বাবে মই মিঠাতেল ব্যৱহাৰ নকৰোঁ। ইয়াত মই কেৰাহীটো গৰম হোৱাত অলপমান ৰিফাইন আৰু অলপমান ঘি দি দিছোঁ। এতিয়া ৰিফাইন আৰু ঘিখিনি ভালদৰে গৰম হোৱাত মই যি গোটা মছলা লৈছোঁ, ইলাচি আৰু ডালচেনি, ইলাচি আৰু ডালচেনিখিনি মই এতিয়া ইয়াতে পেলাই দিছোঁ। আৰু লগতে মই তেজপাত কেইখিলামান দি দিছোঁ। তাৰপিছত মই মিহিকৈ কাটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনি মই ৰংটো সলনি হোৱালৈকে ভাজিম, অৰ্থাৎ যেতিয়ালৈকে পিঁয়াজখিনি মুগা বৰণ নহ'ব তেতিয়ালৈকে মই পিঁয়াজখিনি ভাজিম। চাওকচোন, পিঁয়াজখিনি ধুনীয়াকৈ ৰং সলনি হৈ গৈছে, মুগা বৰণৰ হৈছে। এতিয়া মই থেতেলি লোৱা আদা নহৰুখিনি দি দিম। অকণমান মই ভালদৰে পিঁয়াজখিনিৰ লগতে ভাজি ল'ম। এইখিনি কিছু সময় ভাজি লোৱাৰ পিছত ইয়াত মই চেনি দি দিম। মই মাংস ৰান্ধিলে চেনি ব্যৱহাৰ কৰোঁ আৰু চেনিখিনি মই তেলতে দি দিওঁ, কাৰণ দিলে কি হয় মাংসৰ ৰংটো খুব ধুনীয়া হয় আৰু আমাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম নহয়। লগত মই হালধি গুড়িখিনিও দি দিওঁ। সেয়াই হালধি আৰু চেনিখিনি তেলতে বা ৰিফাইন হওক বা যি ব্যৱহাৰ কৰিছোঁ আমি তাত দি দিলে আঞ্জাখনৰ ৰংটো খুব ধুনীয়া হয়। এতিয়া আমি এইখিনিও কিছু সময় ভালদৰে ভাজি ল'ম। তাৰপিছত মিহিকৈ কাটি লোৱা বিলাহীখিনি ইয়াতে পেলাই দিছোঁ। তাৰ লগতে যিখিনি গুড়ি মছলা লৈছোঁ, নিমখখিনি দিলে কি হয় ধুনীয়াকৈ বিলাহীখিনি সোনকালে গলি যাব। বাকী যিখিনি গুড়ি মছলা লৈছোঁ, কেৱল মই গৰম মছলাখিনি এতিয়া নিদিওঁ, বাকী সকলো মছলাখিনি দি দিম। মছলাখিনি ভাজতে দিলে কি হয় ধুনীয়াকৈ মিলি যায় আৰু আঞ্জাখনো বেছি সোৱাদ লগা হয় আৰু মছলাৰ গোন্ধও পোৱা নাযায়। এইখিনি সময় গোটেই মছলাখিনি ভালদৰে বিলাহীখিনিৰ লগত মিলাই দিছোঁ। এতিয়া এইখিনি ভালদৰে মিলাই কিছু সময় ঢাকনিখন লগাই থ'লেই হ'ল। আৰু চাব, এই আঞ্জাখনৰ কাৰণে, এই ৰেচিপিটোৰ কাৰণে মই জুইখিনি একদম ল' মিডিয়ামত ৰাখি দিম। চাওকচোন, কিছু সময় পিছত ধুনীয়াকৈ বিলাহীখিনিৰ পৰা তেল বিৰিঙি উঠিব। আৰু বিলাহীখিনিৰ পৰা তেল বিৰিঙি উঠাৰ পিছত মাংসখিনি আমি ইয়াত পেলাই দিছোঁ। মাংসখিনি খুব ভালদৰে লৰাই দিব, যাতে গোটেই মাংসখিনিৰ লগত মছলাখিনি ভালদৰে মিহলি হৈ যায়। মাংসখিনি ভালদৰে মছলাৰ লগত মিলাই দিয়াৰ পিছত আপুনি ঢাকনিখন লগাই কিছু সময় থৈ দিলেই হ'ল। জুইটো একদম ল' মিডিয়ামত ৰাখি দিব। বিশেষ কষ্ট কৰিবলগীয়া একো নহয়, খালি প্ৰথমতে ভালদৰে লৰাই দি ঢাকনিখন দি 15 মিনিটমান পিছত চালে হ'ল এবাৰ। এতিয়া 15 মিনিটমান হৈ গৈছে, মই চাইছোঁ। চাওক, মই ইয়াত অকণমানো পানী এড কৰা নাই। মাংসৰ পৰা নিজে বিৰিঙি উঠা পানী। এই পানীখিনিতে ধুনীয়াকৈ মাংসখিনি সিজি যাব।
একো কষ্ট কৰিবলগীয়া নহয়, চাই থাকিবলগীয়া নহয়, ধুনীয়াকৈ মাংসখিনি সিজি যাব। এতিয়া এবাৰ ভালদৰে লৰাই পুনৰ ঢাকনিখন দি আকৌ 15 মিনিটমানৰ কাৰণে ল' মিডিয়ামত ৰাখি দিব। এতিয়া ইয়াত দৈখিনি লগাই দিম। দৈখিনি দি ভালদৰে মিহলি কৰি দিব এবাৰ আকৌ। তাৰপিছত পুনৰ ভালদৰে লাৰি দি মাংসখিনি লাৰি দি ঢাকনিখন দি পুনৰ 10 মিনিটমানৰ কাৰণে ল' মিডিয়াম ফ্লেমত ৰাখি দিব। এতিয়া চাওকচোন কি ধুনীয়া ৰং উঠিছে মাংসখনৰ। এতিয়া অলমষ্ট আমাৰ মাংসৰ আঞ্জা হৈ গ'ল। এতিয়া আমি কি কৰিম, ইয়াত গৰম মছলা গুড়িখিনি আছে যে সেইখিনি দি ভালদৰে মিহলাই দিম। ভালদৰে মিহলাই 5 মিনিটমানৰ কাৰণে ঢাকনিখন মাৰি পুনৰ ল' মিডিয়াম ফ্লেমত ৰাখি দিম। এয়া 5 মিনিট পিছত চাইছোঁ, চাওকচোন কি ধুনীয়া হৈ গ'ল। মাংসৰ আঞ্জাখন পূৰা খাবলৈ ৰেডি হৈ গ'ল। এতিয়া মই ছাৰ্ভ কৰিছোঁ। এতিয়া এই ব্যঞ্জনখন আপোনালোকে যিহৰ লগত খায়, ৰুটি, পোলাও, ভাত আদি সকলোৰে লগত খাই খুব ভাল পাব। আপোনালোকে বনাই খাবচোন আৰু খাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই ভৱিষ্যতলৈ আপোনালোকলৈ ধুনীয়া ধুনীয়া ৰেচিপি আগবঢ়াবলৈ উৎসাহিত হওঁ। ধন্যবাদ।